তো এইটো দাদু ইয়াত বহি কিনে হাগিব। হে গাইজ গুড মৰ্ণিং, ৱেলকাম টু মাই নিউ ব্লগ। তো আজি দিনৰটো বহুত কাম আছে, লগৰটো বাৰীত কিবা কাম আছে, তো সেইটোৱে কৰিব যাম। এইপিনে মই মটৰ চলাই আছোঁ, পাহৰি গৈছোঁ গাইজ। এইপিনে চব মটৰটো চলাই থৈ দিছিলোঁ। তো গাইজ এতিয়া আইতাহঁতৰ ঘৰলৈ চকী লৈ গৈছোঁ। তো চকীটো কি কাম আছে সেইটো মই আইতাহঁতৰ ঘৰত পালে ক'ম। তো এইটো বহুত ইম্পৰ্টেণ্ট হয় দাদুৰ কাৰণে, পূৰা বেমাৰ হৈ আছে সেইকাৰণে। তো আইতা ঘৰটো পাই গ'লোঁ আৰু ইয়াক চকীটো ইয়াক ধৰিব দি দিলোঁ। এইদিঘা তো এই চকীটো কাম আছে, তো এইটো দাদু ইয়াত বহি কিনে হাগিব। এই দাদুৱে ইয়াত বহি কিনে হাগিব। তো দাদুৱে বহুত বুঢ়া হৈ গৈছে সেইকাৰণে নোৱাৰে, তো সেইকাৰণে ইয়াত বহাই কিনে এতিয়া হাগিব। সেইকাৰণে এইটো যোগাৰ কৰি থোৱা আছে। এই চকীটো যদি ফুটাটো ডাঙৰ আছে তো এইটো সৰু কৰিব লাগিব। ইয়াক গোলকৈ কাটি দিম, নহ'লে পাছত কাটি দিম। তো এতিয়া আইতাহঁতৰ ঘৰৰ পৰা গৈছোঁ, এই চকীটোৱে দিবলৈ আহিছিলোঁ। এতিয়া গৈছোঁ লগৰকেইটাৰ লগত। তো এতিয়া আহিলোঁ লগৰটো বাৰীত। তো লগৰটো বাৰীত ফেঞ্চিং তাঁৰটো লগাব। এইটো পূৰা তাঁৰটো মানে দলৈকে টোপ খাই গৈছে, তো সেইটোৱে পূৰা বেয়া হৈ গ'ল। তো একেবাৰে তাৰ পৰা ইয়াৰ পৰা একেবাৰে সেইডোখৰলৈকে লগাব লাগিব। লগৰটো কোৰ বিচাৰিব গৈছে ওচৰ ঘৰটোত, সেইকাৰণে আইতাহঁতৰ ঘৰৰ পৰা পূৰা জল্দি আহি গ'লোঁ। ইয়াত বহুত দেৰি লাগিব। তো এতিয়া লগৰটো বাৰীত খুটা বনাবলৈ গছটো কাটিছোঁ, পূৰা এই গছটোৱে কাটি দিছোঁ। পূৰা ডাঙৰ গছটো মই পেলাই দিম, অকলেই পেলাই দিম। আৰু সেইপিনে তাঁৰটো ওলালোঁ, বহুত মাটিৰ তলত সোমাই গৈছিলে। क्या मोरी चला जाती है कि देखो डायरेक्ट मैं गिरी रहे। তো গাইজ গছটো পৰি গ'ল, তো ইয়াৰ গাৰ ওপৰতে পৰিলে হয়, অকণমানতে বাচি আছিলে, এইডোখৰতে বহিছিলে। তো কাটো খুটা কাটো। তো গাইজ এই কামটো ৰিস্ক বহুত আছে, একদম সাৱধানকৈ কৰিব লাগিব, নহ'লে হাত চাত কাটি যাব। পূৰা ব্লেড টাৰ হয় এইটো। তো এতিয়া লগৰটো বাৰীৰ পৰা আহি গ'লোঁ কাম চাম কৰি কিনে। তো এইটো ফাংটো এতিয়া ঘৰত থৈ দিওঁ। মিঠা আলু সিজাই লৈছোঁ, তো এইটো খাই মানে বিচনাত বহি খাই আছোঁ। এইটো হয় কেইটামান খাই দিলোঁ, তো এইটো দুটামান বাকী আছে। আৰু মাহঁতে গৈছে আইতাহঁতৰ ঘৰলৈ দাদুক চাবলৈ। তো দাদুক পূৰা বেমাৰ হৈ আছে, এইকেইদিন সদায় আইতাহঁতৰ ঘৰলৈ গৈ আছে মায়ে। তো মই নাই যোৱা, মোৰ পৰীক্ষা আছে। তো কান্দাটো খাই কিনে এতিয়া মই পঢ়িম। তো কান্দাটো পূৰা পানীত তোৱাৰ কাৰণে পূৰা পানী লাগিছে। তো গাইজ মাহঁতে আইতাহঁতৰ ঘৰৰ পৰা আহি গ'ল। তো এইটো হয় মা। তো এতিয়া চবেই গৈছোঁ ডিনাৰ। তো ডিনাৰ বনিছে আজি বহুত মজা বস্তুকেইটা। এইটো হয় ভাত, আলু চাটনি। আলু চাটনি মোৰ ফেভৰেট হয়। তাৰপিছত এইটো হয় কি কয় যে এইটো ফুটকল বুলি কয়, গছত এটা ফল হয়, তাৰপিছত পাত হৈ যায়। এইটো বহুত জ্বলা লাগিছে, মায়ে বনাইছে। আৰু এইটো উৰহি চব্জি। তো আজি ডিনাৰত এইকেইটাই বনিছে। তো গাইজ এতিয়া ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। তো আকৌ কাইলৈ নেক্সট ব্লগ হ'লে আপোনালোকক লগ পাম। তো আজি ইমানটো আছিলে, বাই বাই।